জয় শ্ৰী গণেশ। সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। ইয়াৰ আগত মই আপোনালোকক জনাইছিলোঁ যে সোমবাৰৰ ব্ৰত কেনেদৰে ৰাখিব আৰু সকলোৱে মৰম দিছে, তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। এতিয়াৰ এই ভিডিঅ'টোত মই আপোনালোকক কিছু কথা স্পষ্ট কৰি দিবৰ বাবে ভিডিঅ'টো বনাইছোঁ। আপোনালোকে মন দি কথাখিনি শুনিব। যিসকলে সোমবাৰে ব্ৰত ৰাখিছে, প্ৰথমটো সোমবাৰৰ ব্ৰত ৰাখিছে, সকলোলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ সকলোৰে মনোকামনা পূৰণ হওক। বন্ধু-বান্ধৱীসকল, মই আপোনালোকক কৈছোঁৱেই যে ভোলেনাথক সন্তুষ্ট কৰিবলৈ একেবাৰে সহজ। ভগৱানৰ ভিতৰত একেবাৰে ভোলে বাবা আছে যদি তেওঁৱেই হয়। তেওঁৰ নামেই ভোলে বাবা। কোমল অন্তৰৰ, ইমানেই তেওঁ সোনকালে সন্তুষ্ট হয়। ভোলাপন, जो হিন্দী মে কয় আৰু হিন্দীত ভোলাপন যাক কোৱা হয়, তাৰমানে একেবাৰে সহজ সৰল, পতকে তেওঁ তাৰমানে মিলি যায় আৰু তেওঁক যোনেই যেনেদৰে পূজা নকৰক কিয় তেওঁ একেবাৰে সন্তুষ্ট হোৱা ভগৱান হয়। আৰু আপোনালোকক মই কওঁ যে খুব আমাৰ ইয়াতে এটা তৰ্ক হয়, খুব তৰ্ক হয়, বিবাদ হয় মানুহবিলাকৰ যে মোৰ ভগৱান শ্ৰেষ্ঠ, মোৰ ভগৱান শ্ৰেষ্ঠ, তেওঁ শ্ৰেষ্ঠ নহয়, বা যোনে শিৱ বাবাক নামানে তেওঁলোকে ক'ব যে কৃষ্ণই সকলো হয়, বা মানে যোনে যি মানে নিজৰ ইচ্ছামতে। এতিয়া মুছলিমে কি ক'ব? আল্লাই সকলোতকৈ মহান। খ্ৰীষ্টিয়ানে ক'ব যে মোৰ যীশু। তেনেকুৱা কোনো ভগৱান ডাঙৰ সৰু নাই। মই আপোনালোকক এটা কথা স্পষ্ট কৰি দিওঁ যে এই পৃথিৱীত, এই ব্ৰহ্মাণ্ডত এটাই পৰম শক্তি আছে, আৰু সেই পৰম শক্তি সকলোকে চোৱা চিতা কৰি আছে। আৰু সেই পৰম শক্তিক আমি সকলোৱে বিভিন্ন বিভিন্ন ধৰণেৰে চাওঁ। যোনে শিৱ বাবাক মানে তেওঁলোকে শিৱ বাবাকে পৰম শক্তি বুলি জ্ঞান কৰে, ভাবে। যোনে শ্ৰীকৃষ্ণক মানে তেওঁলোকে ভাবে যে শ্ৰীকৃষ্ণই হৈছে পৰম শক্তি। যিসকল মুছলিম তেওঁলোকে আল্লাহ পৰম শক্তি বুলি ভাবে। খ্ৰীষ্টিয়ানসকলে, শিখসকলে, সকলো মানে আপোনালোকে যি ভগৱানক মানিব ন, আপোনাৰ মতে তেওঁৱেই পৰম ব্ৰহ্ম, আৰু এয়া ভুল নহয়, শুদ্ধ। আপোনালোকে যি যেনেকুৱা আকাৰকে পূজা নকৰক কিয়, সেই পূজা যায় পৰম ব্ৰহ্মতেই বিলীন হয়, পৰম ব্ৰহ্মই পায়। যিটো আমাৰ ব্ৰহ্মাণ্ডীয় শক্তি, এই ব্ৰহ্মাণ্ডীয় শক্তিতেই সেই আমি কৰা পূজা পাঠৰ, যি আমি ভগৱানক স্তুতি কৰোঁ, ভাল কাম কৰোঁ, আমি ভাল কথা চিন্তা কৰোঁ, এই সকলোবিলাক পৰম শক্তিতে গৈ বিলীন হয়। গতিকে ইয়াক লৈ তৰ্ক বা বিতৰ্কৰ কোনো কথা নাই। মই বহুত দেখিছোঁ কমেণ্টত মানুহে বহুত বিবাদ সৃষ্টি কৰে। শিৱ ডাঙৰ নহয়, শিৱ একো নহয়, কৃষ্ণই সকলো। কিছুমানে ক'ব কৃষ্ণই একো নহয়, শিৱই সকলো। আমি হিন্দুৱে যদি হিন্দু ধৰ্মৰ ওপৰত তেনেকুৱা বিচাৰ কৰোঁ, কেনেকুৱা হ'ব? আপোনালোকে এটা কথাই ভাবিব, সকলো শক্তিৰ পৰা গৈ এটা শক্তিতেই বিলীন হয়, সেয়া হৈছে পৰম ব্ৰহ্মীয় শক্তি। আৰু আপোনালোকে এইটোও জানে যে পৃথিৱীৰ কণ কণতে ভগৱান থাকে। গছৰ পাতত আপোনালোকে যি চাব, যোনফালে চাব, সকলোতেই ভগৱান বিৰাজমান। আমাৰ অন্তৰাত্মাটো ভগৱান আছে, হয় নে নহয়? আমাৰ শৰীৰৰ জন্মদাত্ৰী হৈছে আমাৰ পিতৃ মাতৃ, কিন্তু আমাৰ পৰম আত্মা যি আছে, আমাৰ ভিতৰৰ যিটো আত্মা, আত্মাৰ কেতিয়াও মৰণ নাই, সকলোৱে জানে। আৰু আত্মাৰ সৃজনকাৰী কোনে? পৰম ভগৱান, হয় নে নহয়? গতিকে আমিও ভগৱানৰ সন্তান, গতিকে আমিও ভগৱান, আমি ভগৱানৰে অংশ। পৃথিৱীত যিমান বস্তু আছে সকলোৱে ভগৱান। গতিকে যদি আপোনালোকে সেই দৃষ্টিৰে চাই ন, সকলোতে ভগৱানক দেখা পাব, আৰু সেয়ে হৈছে পৰম ব্ৰহ্ম। মই অলপ বেলেগ ধৰণৰ কথাই ক'বলৈ গ'লো। যি কি নহওক, শিৱজীৰ জন্ম হোৱা নাছিল। এয়া আপোনালোকে জানে নে নেজানে মই নাজানো, কিন্তু মই আপোনালোকক জনাওঁ যে এয়া শাস্ত্ৰতো আছে, শিৱ পুৰাণত আছে, স্কন্ধ পুৰাণত আছে, সকলোতেই আছে যে শিৱজীৰ জন্ম হোৱা নাছিল, তেওঁ নিজেই সৃষ্টি হৈছিলে। যি পৰম ব্ৰহ্মীয় শক্তি, এই ব্ৰহ্মাণ্ডীয় যি শক্তি, যি ব্ৰহ্মাণ্ডখন যেনেদৰে সৃজন হৈছে, ব্ৰহ্মাণ্ডীয় শক্তিৰ পৰাই শিৱ বাবাৰ উৎপত্তি হৈছিলে, শিৱ বাবাৰ জন্ম হৈছিলে, আৰু তেওঁৰ পৰা জন্ম হৈছিলে শ্ৰী বিষ্ণু। কাৰণ শিৱজী অকলে কাম কৰিব পৰা নাছিলে, আৰু এই সৃষ্টিৰ পালনহাৰ হিচাপে বিষ্ণুজীক জন্ম দিছিলে। বিষ্ণুজীৰ নাভিৰ পৰাই ব্ৰহ্মাজীৰ জন্ম হৈছিলে, আৰু ব্ৰহ্মাজীক সৃষ্টিৰ ৰচয়িতা হিচাপে তেওঁক প্ৰতিষ্ঠিত কৰা হৈছিল। বিষ্ণুজী পালনহাৰ, শিৱজী সংহাৰো কৰে, আৰু শিৱজীয়ে জন্মও দিয়ে। বন্ধু-বান্ধৱীসকল, ইয়াত মতভেদ একো নাই। তাৰ পিছতে দেৱ দেৱীসকলৰ জন্ম হৈছিলে, সৃজন কৰিছিলে। পৃথিৱীখন যেনেদৰে সৃজন কৰিব লগা হৈছিলে, তেনেদৰে পৃথিৱীৰ সৃজন হৈছিলে। য'ত যি বস্তুৰ জন্ম দিব লগা হৈছিলে, জন্ম হৈছিলে। আৰু এই যে দেৱ দেৱীবিলাক যে জন্ম হৈছে, সেইবিলাক একো একোটা
পিছত জন্ম হৈছে আৰু এই দেৱ দেৱীসকল বিশেষ এটা কাম সিদ্ধিৰ বাবেহে তেওঁলোকক জন্ম দিয়া হৈছিলে আৰু তেওঁলোকৰ সৃজন হৈছিল তেনেকুৱা কথা গতিকে মোৰ শিৱজী মহান মোৰ কৃষ্ণ মহান তেনেকুৱা একো কথা নাই আপোনালোকে যিজন ভগৱানক মানে যি আকৃতিক বিশ্বাস কৰে তেওঁকে শ্ৰদ্ধা কৰিব আৰু তেওঁকে পৰম ব্ৰহ্ম বুলি মানি পূজা পাঠ কৰি যাব যোনে সেৱা শুশ্ৰূষা কৰে নামঘৰত যায় যাক মানে গুৰুক মানিলেও গুৰুক আপোনালোকে সেৱা শুশ্ৰূষা কৰিব কাৰণ আমাৰ অসমত বহুতক গুৰুকো মানে দেখা যায় যেনেদৰে আছে শংকৰদেৱ কৃষ্ণপুৰী শংখ এনেদৰে বহুতো গুৰু আছে হয় গুৰুৰ বিনা একো নাই আৰু শাস্ত্ৰত এনেদৰে উল্লেখ আছে যে গুৰুৰ দ্বাৰাহে আমি ভগৱানক পাব পাৰোঁ সেইবাবে এক সংঘৰ মানুহ আছে তেওঁলোকে গুৰুক স্মৰণ কৰে গুৰুক শ্ৰদ্ধা কৰে গুৰুক মানিলে ঈশ্বৰক পায় কাৰণ আমি পৰম ঈশ্বৰক বিচাৰি নাপাওঁ পৰম ব্ৰহ্মক আমি বুজি নাপাওঁ সেইকাৰণে কিছুমানে গুৰুৰ দ্বাৰা তেওঁ নিজৰ মানে ইচ্ছা মনৰ ইচ্ছা ব্যক্ত কৰি পৰম ব্ৰহ্মলৈ পঠিয়াই দিয়ে আৰু সেই হিচাপে তেওঁলোকে গুৰু মানে গুৰুৰ ধৰ্ম লয় গুৰু হিচাপ গুৰুৰ পৰাই তেওঁলোকে ভগৱানলৈ নিজৰ মনৰ ইচ্ছা পঠিয়াই দিয়ে আপোনালোকক আৰু এটা মই কথা স্পষ্ট কৰোঁ পৰম ব্ৰহ্মত 5 শক্তিৰ 5 তত্ত্বৰ বহুত মহত্ব আছে 5 তত্ত্বৰে আমাৰ এই ব্ৰহ্মাণ্ডখন সৃষ্টি হৈছে 5 তত্ত্বৰে আমাৰ শৰীৰটো গঠন 5 তত্ত্বৰে আমাৰ ঘৰখন গঠিত আপোনালোকে জানে বাস্তুৰ কথা 5টা তত্ত্বৰে গঠিত আমাৰ শৰীৰটো 5 তত্ত্বৰে গঠিত আমি সেইকাৰণে খাদ্য খাব লাগে 5টা তত্ত্বৰ কেতিয়াবা মই আপোনালোকক ইয়াৰ বিষয়ে আলোচনা কৰিম যে 5 তত্ত্বৰ খাদ্য কেনেকৈ খাব লাগে আৰু ঠিক তেনেদৰে আমাৰ এই ব্ৰহ্মাণ্ডত 5টা তত্ত্বৰ ভগৱান আছে 5 তত্ত্বই হৈছে সৰ্বোচ্চতম তেওঁৱে হৈছে নিৰাকাৰ ব্ৰহ্ম এই 5টা তত্ত্বৰ ভগৱানক মানা যায় সেয়া হৈছে সূৰ্যদেৱ বিষ্ণুদেৱ শিৱজী গণেশজী আৰু মাতা আদিশক্তি এই 5জনক যদি আপোনালোকে মানে তেতিয়াহ'লে আপোনালোকে পৰম ঈশ্বৰক একদম পাবই নিশ্চয় পাব আৰু যোনে গুৰুৰ দ্বাৰা তেওঁলোকক পাবলৈ দেহে মনে প্ৰাণে আশা কৰে তেওঁলোকেও পাব তেওঁলোকে গুৰুৰ দ্বাৰাই ভগৱানৰ চৰণত যাব পাৰে এতিয়া বহুতেই ক'ব কৃষ্ণৰ কথা বা ৰামৰ কথা কৃষ্ণ আৰু ৰামেইতো বিষ্ণু তেওঁলোকেতো বিষ্ণুৰ পৰাই জন্ম লৈছিলে এটা যুগত ন দ্বাপৰ যুগত ত্ৰেতা যুগত গতিকে এয়া সকলোৱে জানে এয়া বিষ্ণু দেৱী হয় গতিকে এয়া 5 তত্ত্বৰ ভগৱান হয় তেওঁলোকক যদি আপোনালোকে স্মৰণ কৰে আপোনালোকে পুণ্য কামাব পাৰিব চ' আজিৰ ভিডিঅ'টোৰ পৰা লৈছোঁ বিদায় মই পুনৰ আপোনালোকৰ সৈতে সোমবাৰৰ ব্ৰতত কি খাব কি নাখাবৰ কথা শ্বেয়াৰ কৰিম অতি সোনকালে ভিডিঅ' আহি আছে আপোনালোকে চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰিব চ' আজিৰ ভিডিঅ'ৰ পৰা লৈছোঁ বিদায়